হেল্ল' ষ্টুডেণ্ট, আজি এইটো ভিডিঅ'ত টপ 10 MCQ বিষয়ে আলোচনা কৰিম যিবিলাক গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। তলৰ কোনজন ৰজাৰ শাসনকালত বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি হৈছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহা, অপশ্যন বি প্ৰতাপ সিংহা, অপশ্যন চি গদাধৰ সিংহা, অপশ্যন ডি লক্ষ্মী সিংহা। ইয়াৰ শুদ্ধটো হ'ল প্ৰতাপ সিংহা। কুৱেশ্যন নম্বৰ 2, কোনজন আহোম ৰজাই পোছা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ চুকাফা, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি চুহুংমুং, অপশ্যন ডি প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 3, তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আহোম ৰাজত্বকালত অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে পৰিচালিত আছিল? অপশ্যন এ বাদান বৰফুকন, অপশ্যন বি পূৰ্ণানন্দ বৰগোহাঁই, অপশ্যন চি মমাই তামুলী বৰবৰুৱা, অপশ্যন ডি লাচিত বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পূৰ্ণানন্দ বৰগোহাঁই। কুৱেশ্যন নম্বৰ 4, মীৰ জুমলাৰ লগত কোনজন ইতিহাসবিদ আহিছিল? অপশ্যন এ ৰাল্ফ ফিটছ, অপশ্যন বি মালিক কাফুৰ, অপশ্যন চি হিউজাং এণ্ড অপশ্যন ডি শিহাবুদ্দিন তালিচ। ইয়াৰ শুদ্ধটো হ'ল শিহাবুদ্দিন তালিচ। কাৰ ৰাজত্বকালত অলাবয়ৰ যুদ্ধ হৈছিল? চক্ৰৱাজ সিংহা, অপশ্যন বি প্ৰতাপ সিংহা, অপশ্যন চি গদাধৰ সিংহা, অপশ্যন ডি চুহুংমুং। ইয়াৰ শুদ্ধটো হ'ল চক্ৰধ্বজ সিংহা। কুৱেশ্যন নম্বৰ 6, লাচিত বৰফুকনৰ পিছত শৰাইঘাটৰ যুদ্ধৰ নেতৃত্ব দিয়া দ্বিতীয়জন ব্যক্তি কোন আছিল? অপশ্যন এ আতান বৰগোহাঁই, অপশ্যন ডি লালুক চোলা বৰফুকন, অপশ্যন চি সুচীনাথ বৰগোহাঁই, অপশ্যন ডি মোমাই তামুল। ইয়াৰ শুদ্ধটো হ'ল আতান বৰগোহাঁই। এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। কুৱেশ্যন নম্বৰ 7, লাচিত বৰফুকনৰ মৈদাম ক'ত? অপশ্যন এ আমিনগাঁও, অপশ্যন বি যোৰহাট, অপশ্যন চি মংগলদৈ, অপশ্যন ডি সোণাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যোৰহাট। কুৱেশ্যন নম্বৰ 8, উমানন্দ মন্দিৰ কোন দেৱতাৰ লগত জড়িত? অপশ্যন এ বিষ্ণু, অপশ্যন বি দুৰ্গা, অপশ্যন চি চান্দ্ৰিকা, অপশ্যন ডি শিৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শিৱা। ভিডিঅ' ডেইলি পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। দুজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা গৈছিল। ইয়াৰে এজন প্ৰতাপ সিংহ আৰু আনজন কোন? অপশ্যন এ চুপিনফা, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গদাধৰ সিংহ। লাষ্ট কুৱেশ্যন নম্বৰ 10, কোনজন ৰজাক নৰিয়া ৰজা বুলিও জনা গৈছিল? অপশ্যন এ চুতিংফা, অপশ্যন বি শিৱা সিংহ, অপশ্যন ডি চি গদাধৰ সিংহ, অপশ্যন ডি চুতামলা, অপশ্যন এ চুতিংফা। এনেকুৱা ভিডিঅ' প্ৰত্যেক দিন পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।